হেল্ল' এভৰিৱান, আজি মই বনাব ওলাইছোঁ কুমলীয়া ঔটেঙাৰ সৈতে গাহৰি মাংস। খুবেই এটা লোভ লগা ৰেচিপি নহয়নে? আৰু যোনে যোনে গাহৰি খাই বেয়া পায় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি দিব, উপায় নাই আৰু মইনো কেনেদৰে বনালোঁ তাকে আজি আপোনালোকক দেখাওঁ। গৰম পানী এড কৰি দিছোঁ। এয়া মোৰ হৈছে আৰু ইয়াত মই বজাৰৰ কোনো ধৰণৰ পেকেটৰ মছলাবোৰ ব্যৱহাৰ কৰা নাই। ইয়াত কেৱল মই মাত্ৰ নহৰু, আদা, জালুক সেইখিনিয়ে ব্যৱহাৰ কৰিছোঁ আৰু থলুৱা খাদ্যবোৰ এনেদৰে ভাল লাগে নহয় জানো। আৰু এই অলৰেডি ৰেডি হৈ গ'ল। এতিয়া খোৱাৰহে কথা আৰু আমি খাওঁ আৰু আপোনালোকে ট্ৰাই কৰি চাব। আজিলৈ ইমানেই, বাই।